So hello বন্ধুসকল কেনে আছে আপোনালোক আশা কৰো সকলোৰে ভাল স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিও লৈ সো আজি ভিডিওটি দেখুৱাম শিৱসাগৰৰ সেকেন্ড পাৰ্টটো মানে এপিসোড নম্বৰ 2 সো চাই থাকক ভিডিওটি সকলোৱে ভাল পাব সো ইয়া হৈছে ৰংঘৰ শিৱসাগৰৰ ঐতিহাসিক আন এটি ক্ষেত্ৰ ৰংঘৰ ৰংঘৰৰ বাকৰিত বিহুৰ প্ৰগ্ৰাম চলি আছে আজি আমি বিহুৰ সময়ত গৈছিলো মাঘ বিহুৰ সময়ত ইয়াত প্ৰগ্ৰাম চলি আছে বিহুৰ ভিতৰত নগলো মানে আমাৰ সময় বহুত কম হেতু কাৰণে ভিতৰ সোমাব নহল আৰু কেতিয়াবা দেখুৱাম ভালকে ভিতৰত সোমাই আজি আতৰৰ পৰাই দেখুৱালো শিৱদৌল আহিছো সো এয়া হৈছে শিৱসাগৰ যি টাউন আছে টাউনৰ মাজতে আছে শিৱদৌল মোৰ বেক সাইডে আছে শিৱদৌল গৈ আছো ভিতৰৰ পৰা দেখাই আছো আপোনালোকক সো ভিডিওটো চাই থাকক জয়সাগৰ পুখুৰী দেখা পাইছে আপোনালোকে তো দেখাই আছো আপোনালোকক সন্মুখৰ পৰা ওচৰৰ পৰা দেখাম সো এইটো হৈছে শিৱদৌল আৰু শিৱদৌলৰ পিছফালে আছে জয়সাগৰ পুখুৰী এতিয়া আমি জয়সাগৰ পুখুৰীৰ কিনাৰলৈ গৈ আছো ইয়াত মাছ ওলাই বোলে চাংগৈ মাছ দেখা পাও নেকি মাছ বহুত ডাঙৰ ডাঙৰ মাছ আছে এই পুখুৰীত তো যদি ওলাই আপোনালোককো দেখুৱাম তো চাই থাকক সো হউটো এটা মাছ দেখা পোৱা গৈ আছে মানে ক্যামেৰাত ভালকে নুঠে আৰু আছে মাছ বহুত ডাঙৰ ডাঙৰ মাছ সো এইটো হৈছে জয়সাগৰ পুখুৰী কিমান ডাঙৰ পুখুৰী চাক এয়া ৰজা মহাৰজা সকলৰ দিনৰ পুখুৰী তেওঁলোকে খনাইছিলে চাগে এইবিলাক পুখুৰী বহুত ডাঙৰ পুখুৰী চাক শিৱসাগৰত আছে সো এতিয়া গৈ আছো দিচাংমুখ য'ত আজান পীৰ দৰগাহ আছে সো আজান পীৰ দৰগাহ চাবলৈ গৈ আছো আপোনালোকক দেখাই আছো আৰু চাই থাকক ভিডিওটি সো বন্ধুসকল আপোনালোকৰ মনত আছেনে 2 বছৰমান আগতে দিখৌ নৈত যে সুইফট ডিজায়াৰ গাড়ী এখন লৈ এটা পৰিয়াল সহ পানীত পৰি গৈছিলে সো ওখনিতে পৰিছিলে ইয়াৰ লোকেল দাদাজনে দেখাই দিছে আমাক সো হেল্ল বন্ধুসকল এতিয়া আমি আহোতে আহোতে শিৱসাগৰৰ পৰা বহুতখিনি সোমাই আহিলো মানে দিচাংমুখ বুলি কয় জেগাখিনিৰ নাম য'ত আজান ফকিৰৰ দৰগাহ আছে আজান পীৰ দৰগাহ আছে সো বহুতখিনি সোমাই আহিলো ৰাস্তা বহুত বেয়া সো আহিলো আহি মোৰ বেক সাইডে আছে আজান পীৰ দৰগাহ দিচাংমুখ সো আপোনালোকক ভিতৰত গৈ দেখাই আছো সকলোবোৰ ভিডিওটো ও ইয়াত আছে ব্ৰহ্মপুত্ৰ
চ' ব্ৰহ্মপুত্ৰৰ কিনাৰতে আছে আজান ফকীৰ দৰগাহ। চ' মূল দৰগাহ হৈছে আজান পীৰ দৰগাহ অসম টুৰিজিম। এইফালে আহিব লাগে এইটো ৰাস্তা গেট মূল দুৱাৰ। ত' এইফালে মছজিদ আছে আৰু মূল দৰগাহ হৈছে সৌৱা। চ' ভিতৰত গৈ পেলাই আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব। এয়া মমবাতি আগৰবাতি সকলোবোৰ ইয়াত জ্বলাইছে মনৰ আশা পূৰণ হওক বুলি। ত' ইয়াত আছে দোকান, ইয়াত দোকানো আছে। ত' আহি পেলাই ভালে লাগিলে, জেগাখিনি চালোঁ। ত' শিৱসাগৰৰ পৰা বহুত দূৰ, মানে প্ৰায় 30-40 কিলোমিটাৰমান ভিতৰত হ'ব। চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ত' কিমান দূৰ ভাল হৈছে নাজানো, ত' মই যিমানখিনি পাৰিছোঁ চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।